নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো অসমীয়া ৰং মিক্সচাৰ ইউটিউব চেনেল আজি বহুদিনৰ বিৰতিৰ অন্তত আপোনালোকলৈ লৈ আহিছো এটি নতুন ভিডিঅ' আশা কৰো ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম দিল্লীৰ পৰা আমাৰ কাশ্মীৰলৈ যোৱাৰ যাত্ৰা আসলতে আমাৰ এই যাত্ৰা গুৱাহাটীৰ পৰা আৰম্ভ হৈছিল যদিও সেই সময়ত আন্ধাৰ হৈ থকাৰ কাৰণে আমি ভিডিঅ' ৰেকৰ্ড কৰিব নোৱাৰিলো এটি নতুন পুৱা এখন নতুন ঠাই আৰু এটা নতুন অভিজ্ঞতাৰ সৈতে আমি আছো বৰ্তমান দিল্লীত দেখিছেনে আপোনালোকে বহুত দূৰলৈকে কেৱল অট্টালিকা আৰু অট্টালিকাই বন্ধু বান্ধৱীসকল ইমানখিনিলৈকে আমি দিল্লী আৰু কাশ্মীৰৰ আধা ৰাস্তা অতিক্ৰম কৰিবলৈ সক্ষম হলো খন্তেক সময়ৰ পাছতে আমি দেখা পাম জম্মুৰ পাহাৰ কাশ্মীৰৰ বৰফৰে ঢাক খাই থকা পাহাৰ আৰু বহুত ধুনীয়া কিছুমান দৃশ্য এইখিনিৰ পৰাই আৰম্ভ হৈছে জম্মুৰ পাহাৰবোৰ আৰু আপোনালোকে ভিডিঅ'টোত দেখা পাইছে কেনেকৈ ডাৱৰবোৰ পাহাৰত খুন্দা খাই আছে এইখিনি ঠাইলৈ মন কৰকচোন এফালে পাহাৰৰ সেউজীয়া আৰু আনফালে বগা দলিচা বৰফৰ কিমান যে ধুনীয়া লাগিছে দেখিবলৈ বন্ধু বান্ধৱীসকল অৱশেষত আমি আহি কাশ্মীৰত উপস্থিত হলোহি দেখিছেনে আপোনালোকে দূৰৈৰ পাহাৰত বৰফ পৰি একদম গোটেইখন বগা হৈ আছে কিমান যে ধুনীয়া লাগিছে আৰু কাষে কাষে এইখিনি হৈছে ডাৱৰ ভিডিঅ'টোত আপোনালোকে কিমান ধৰিব পাৰিছে সেই কথা মই নাজানো কিন্তু ইয়াৰ পৰা আমি যিটো দৃশ্য উপভোগ কৰিছো একেবাৰে চাই থাকিবলৈ মন যোৱা দৃশ্য এতিয়া আমাৰ ফ্লাইটখন গৈ আছে একেবাৰে ডাৱৰৰ মাজে মাজে কবিয়ে যে কবিতাত লিখে ডাৱৰৰ মাজে মাজে লুকা ভাকু খেলাৰ কথা হয়তো অনুভৱটো এনেকুৱাই চাগে ডাৱৰৰ পাছত এয়া আকৌ বৰফেৰে আবৃত হৈ থকা কাশ্মীৰৰ পাহাৰ আৰু খন্তেক সময়ৰ পাছতে আমাৰ ফ্লাইটখনে লেণ্ডিং কৰিব কিন্তু লেণ্ডিং কৰাৰ ভিডিঅ' মই আপোনালোকক দিব নোৱাৰিম কাৰণ শ্ৰীনগৰ এয়াৰপৰ্টটো হৈছে এটা ডিফেন্স এয়াৰপৰ্ট য'ত ভিডিঅ' বা ফটো তোলা এলাউ নাই দূৰৈৰ পাহাৰবোৰত বৰফ পৰিছে যদিও পাহাৰৰ তলৰ অংশত এতিয়াও বৰফ পৰা নাই মই যে বাহিৰৰ দৃশ্যৰ পৰা এবাৰো নিজৰ চকুকেইটা ভিতৰৰ ফালে আনিব নোৱাৰিলো সঁচাকৈ ভূস্বৰ্গ কাশ্মীৰখন এইয়া চাওক লাহে লাহে ফ্লাইটখন তললৈ আহিছে আৰু লেণ্ডিঙৰ কাৰণে সাজু হৈছে ওপৰৰ পৰা দেখা ৰঙা নীলা টিঙৰ ঘৰবোৰ মোৰ কিবা প্লাষ্টিকৰ পলিথিনৰ দৰেহে লাগিছিলে প্ৰথম অৱস্থাত বন্ধু বান্ধৱীসকল অৱশেষত আমি আহি পালোহি কাশ্মীৰ আৰু খন্তেক সময়ৰ পাছতে আমি ফ্লাইটৰ পৰা নামিম যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু সকলোৰে লগত শ্বেয়াৰ কৰাৰ লগতে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দিল্লীৰ পৰা কাশ্মীৰলৈকে মোৰ এই যাত্ৰাত প্ৰথমৰ পৰা শেষলৈকে জড়িত হৈ থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ